নমস্কাৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল আমি সকলো ছাত্ৰ ছাত্ৰীৰ সুবিধা হ'ব পৰাকৈ সমাজ বিজ্ঞানৰ কালাংশটো তোমালোকক ভিডিঅ' যোগেদি প্ৰেৰণ কৰিছোঁ সকলোৱে ভিডিঅ' কেইটা চাবা আমাৰ যেটো সমূহীয়া পৰীক্ষালৈকে লগা শেষৰটো পাঠ ভাৰতবৰ্ষৰ প্ৰাকৃতিক বিভাগ আৰু জলবায়ু সেই পাঠটো আমি আজি আলোচনা কৰিবলৈ লৈছোঁ এইটো পাঠলৈকে আমি সমূহীয়া পৰীক্ষাত পঢ়িব লাগিব এইটো তাৰ মানে আমি সমূহীয়া পৰীক্ষা আগৰ শেষ পাঠ এতিয়া এই ভাৰতবৰ্ষৰ প্ৰাকৃতিক বিভাগ আৰু জলবায়ুৰ পাঠটোত আমি ভাৰতবৰ্ষ আমাৰ দেশখনৰ নাম ভাৰতবৰ্ষ হয়নে সেই ভাৰতবৰ্ষৰ চাৰিসীমাটো ইয়াত চাৰিসীমাত কোন কেইখন বহিৰাজ্য আছে আৰু ভাৰতৰ প্ৰাকৃতিক বিভাগ কেইটা কেনে ধৰণেৰে গঠন কৰা হৈছে কি সেই কেইটাৰ বিষয়ে আৰু ইয়াৰ ভাৰতৰ মাটিকালিৰ পৰিমাণ পূবা পশ্চিমাকৈ ইয়াত কিমান উত্তৰা দক্ষিণাকৈ এইটো সদায় উত্তৰ অংশ হয়নে ইয়াত চোৱা দি দিছে উত্তৰ দক্ষিণ পূব পশ্চিম ইয়াৰ উত্তৰ ওপৰ ফালে হ'ল উত্তৰ তলৰ ফালে দক্ষিণ সোঁফালে পূব বাওঁফালে পশ্চিম উত্তৰ দক্ষিণ পূব পশ্চিমকৈ অৰ্থাৎ দীঘে ভাৰতৰ মাটিকালি কিমান দৈৰ্ঘ্য বহলে ভাৰতৰ মাটিকালি কিমান দৈৰ্ঘ্য তাৰপিছতে ইয়াৰ মাজে মাজে কোনডাল ৰেখা কল্পনা কৰা হৈছে আৰু কিমান ডিগ্ৰী কৰ্কটক্ৰান্তিত কিমান ডিগ্ৰী মকৰক্ৰান্তিত ভাৰতবৰ্ষখন অৱস্থিত সেই আটাইবোৰ কথা সামৰি ভাৰতৰ জলবায়ু কেনেকুৱা গোটেই কেইটা কথা সামৰি আমি এই পাঠটো পঢ়িবলৈ পাম এতিয়া আমি এফালৰ পৰা পাঠটো আলোচনা কৰি আহোঁ আজি প্ৰথম অংশটো আমি ইয়াত সন্নিৱিষ্ট কৰিম এতিয়া পাছৰ অংশটো চোৱা ভাৰতবৰ্ষৰ অৱস্থান আৰু বিস্তৃতি কি আছে আমি জানো আমাৰ ভাৰতবৰ্ষখন এখন বিশাল দেশ হয়নে আৰু এই বিশাল ভাৰতবৰ্ষৰ বিস্তৃতি বিভিন্ন উচ্চতাৰ বিভিন্নতা আৰু মানে ইয়াৰ যে বিস্তৃতি আৰু ভাৰতবৰ্ষখনৰ উচ্চতাই কি কৰিছে এই দেশখনৰ জলবায়ু অৰ্থাৎ ঠাণ্ডা গৰম হয়নে জলবায়ু তাৰপিছতে যাতায়াত ব্যৱস্থা জনসংখ্যা বিতৰণ আদি এই সকলোতে বিশেষ ভূমিকা পালন কৰিছে এতিয়া আমি প্ৰথমতে যদি জনসংখ্যাৰ ফালৰ পৰা চাওঁ ভাৰতবৰ্ষৰ জনসংখ্যাৰ ফালৰ পৰা ভাৰতবৰ্ষৰ স্থান পৃথিৱীৰ ভিতৰত কিমান হ'ব দ্বিতীয় সেইটো কথা আমি মনত ৰাখিব লাগিব যে জনসংখ্যাৰ ফালৰ পৰা ভাৰতবৰ্ষৰ স্থান পৃথিৱীৰ ভিতৰত দ্বিতীয় আৰু মাটিকালিৰ হিচাপত পৃথিৱীৰ ভিতৰত ভাৰতে কিমান স্থান অধিকাৰ কৰিছে সপ্তম স্থান জনসংখ্যাৰ ফালৰ পৰা ভাৰতবৰ্ষখন দ্বিতীয় স্থান পাইছে আৰু মাটিকালিৰ ফালৰ পৰা ভাৰতবৰ্ষখনে কি স্থান পাইছে 7 নম্বৰ অৰ্থাৎ সপ্তম স্থান অধিকাৰ কৰিছে আৰু ভাৰতবৰ্ষ হৈছে আমি জানো ভাৰতবৰ্ষ এছিয়া মহাদেশত অৱস্থিত এছিয়া মহাদেশৰ তোমালোকে তৃতীয় শ্ৰেণীত পঢ়ি আহিছা যে পৃথিৱীত 5খন মহাসাগৰ আৰু 7খন মহাদেশ আছে তাৰে ভিতৰত এছিয়া মহাদেশ অন্যতম আটাইতকৈ ডাঙৰ মহাদেশ আৰু এই এছিয়া মহাদেশত কি আছে ভাৰতবৰ্ষখন অৱস্থিত আৰু এই এছিয়া মহাদেশৰে কি আছে ভাৰতবৰ্ষখন দক্ষিণ ফালে আছে আৰু এখন অতি উল্লেখযোগ্য দেশ আৰু ভাৰতবৰ্ষৰ ভূখণ্ড অৰ্থাৎ মাটিভাগ ভাৰতবৰ্ষৰ মাটিভাগ 8 ডিগ্ৰী 4 ছেকেণ্ড এইকেইটা কেনেকৈ পঢ়ে চাবা দেই 8 ডিগ্ৰী 4 মিনিট ছেকেণ্ড নহয় যেতিয়া দুডাল থাকিব তাৰ পাছত তেতিয়া ছেকেণ্ড হ'ব 8 ডিগ্ৰী 4 মিনিট উত্তৰ অক্ষাংশৰ পৰা 37 ডিগ্ৰী 6 মিনিট উত্তৰ অক্ষাংশলৈ আৰু 68 ডিগ্ৰী 7 মিনিট পূব দ্ৰাঘিমাংশৰ পৰা 97 ডিগ্ৰী 25 মিনিট পূব দ্ৰাঘিমাংশলৈকে বিস্তৃত হৈ আছে এই কথাটো আমি মনত ৰাখিব লাগিব তাৰ পাছতে ভাৰতবৰ্ষৰ মাটিকালি হ'ল কিমান গোটেই ভাৰতবৰ্ষখন মাটিকালি হিচাপত কিমান হ'ব 32 লাখ 32 কোটি নহয় দেই মই কোটি বুলি কৈছিলোঁ 32 লাখ 87,236 বৰ্গ কিলোমিটাৰ ভাৰতৰ মাটিকালি কিমান তেতিয়াহ'লে 32 লাখ 87,263 বৰ্গ কিলোমিটাৰ আৰু ভাৰতবৰ্ষৰ বিস্তৃতি অৰ্থাৎ দৈৰ্ঘ্য বিস্তৃতি উত্তৰা দক্ষিণাকৈ তাৰমানে মই ইয়াত যেনেকৈ আগতে দেখাই দিছিলোঁ উত্তৰা এইটো উত্তৰ এইটো দক্ষিণ অৰ্থাৎ উত্তৰা দক্ষিণাকৈ দীঘলীয়াকৈ কিমান বিস্তৃতি আৰু বহলে কিমান বিস্তৃতি আমি সেইটো মনত ৰাখিবই লাগিব দেই ভাৰতবৰ্ষৰ বিস্তৃতিটো
উত্তৰা দক্ষিণাকৈ আমি কিমান পালোঁ 3214 কিলোমিটাৰ আৰু পূবা পশ্চিমাকৈ 2933 কিলোমিটাৰ এইটো উত্তৰা দক্ষিণাকৈ 3214 কিলোমিটাৰ মনত ৰাখিবা উত্তৰা দক্ষিণাকৈ 3214 আৰু পূবা পশ্চিমাকৈ ভাৰতবৰ্ষৰ বিস্তৃতি পূবা পশ্চিমাকৈ হ'ল কিমান 2933 কিলোমিটাৰ আৰু স্থলভাগৰ যি সীমা আছে ভাৰতবৰ্ষৰ স্থলভাগৰ সীমাৰ দৈৰ্ঘ্য হ'ল 15200 কিলোমিটাৰ আৰু জলভাগৰ দৈৰ্ঘ্যৰ সীমা প্ৰায় 6100 কিলোমিটাৰ স্থলভাগৰ দৈৰ্ঘ্য তেতিয়াহ'লে কিমান 15200 কিলোমিটাৰ দৈৰ্ঘ্য আৰু জলভাগৰ দৈৰ্ঘ্য কিমান 6100 কিলোমিটাৰ আৰু ভাৰতবৰ্ষৰ প্ৰায় সোঁমাজেদি ভাৰতবৰ্ষখনৰ সোঁমাজেদি কি কৰি গৈছে কোনডাল ৰেখা পাৰ হৈ গৈছে কৰ্কটক্ৰান্তি ৰেখাডাল পাৰ হৈ গৈছে 23.5 ডিগ্ৰী যিডাল ৰেখা সেইডাল কৰ্কটক্ৰান্তি ৰেখা বুলি ধৰা হয় এডাল কি কৰিছে ভাৰতবৰ্ষৰ মাজেৰে পাৰ হৈ গৈছে সেইখিনি কথা তোমালোকে পাছত পঢ়িবলৈ পাবা এয়া হ'ল ভাৰতবৰ্ষৰ অৱস্থান আৰু বিস্তৃতি ভাৰতবৰ্ষ কেনেকৈ সৃষ্টি হৈছে তাৰমানে বিস্তৃতি মানে ইয়াৰ দৈৰ্ঘ্য উচ্চতা আৰু এই বিস্তৃতিৰ ওপৰত ভিত্তি কৰিয়ে ভাৰতবৰ্ষ আৰু উচ্চতাৰ ওপৰত ভিত্তি কৰি ভাৰতবৰ্ষৰ জলবায়ু আৰু ইয়াৰ ভৌগোলিক অৱস্থান নিৰ্ধাৰণ কৰা হয় পৃথিৱীৰ ভিতৰতে ভাৰতবৰ্ষৰ স্থান মাটিকালি হিচাপত কি হৈছে দ্বিতীয় আৰু মাটিকালি হিচাপত সপ্তম আৰু জনসংখ্যাৰ ফালৰ পৰা দ্বিতীয় তাৰমানে প্ৰথম জনসংখ্যাৰ ফালৰ পৰা প্ৰথম দেশ হ'ল চীন দ্বিতীয় হ'ল ভাৰতবৰ্ষ আৰু মাটিকালিৰ দিশত ভাৰতবৰ্ষই পৃথিৱীৰ ভিতৰত সপ্তম স্থান অধিকাৰ কৰিছে তাৰ পাছতে আমাক লাগিব ভাৰতবৰ্ষৰ কোন ডিগ্ৰী উত্তৰ অক্ষাংশৰ পৰা কোন ডিগ্ৰী দক্ষিণ অক্ষাংশলৈকে দ্ৰাঘিমাংশত বিস্তৃত হৈ আছে সেইকেইটা কথা আমি পঢ়িছিলোঁ যে 8 ডিগ্ৰী 4 মিনিট উত্তৰ অক্ষাংশৰ পৰা 37 ডিগ্ৰী সেইখিনি যিখিনি মই কৈ গৈছিলোঁ হয়নে তাৰ পৰা ভাৰতৰ মাটিকালি কিমান 32,87,263 বৰ্গ কিলোমিটাৰ আৰু ইয়াৰ উত্তৰা দক্ষিণা আৰু পূবা পশ্চিমা দৈৰ্ঘ্য কিমান আৰু ইয়াৰ স্থলভাগৰ দৈৰ্ঘ্য কিমান জলভাগৰ দৈৰ্ঘ্য কিমান আৰু ভাৰতবৰ্ষৰ মাজেৰে কোনডাল কি হৈছে ৰেখা পাৰ হৈ গৈছে সেইকেইটা কথা আমি বিশেষভাৱে জানিব লাগিব ইয়াৰ পাছত আছে ভাৰত দেশখনৰ প্ৰাকৃতিক বিভাগসমূহ ভাৰতবৰ্ষৰ প্ৰাকৃতিক বিভাগ বুলি ক'লে ভাৰতবৰ্ষক কেইটা ভাগত ভাগ কৰা হৈছে ভাৰতৰ তাৰ মানে প্ৰাকৃতিক বিভাগ মানে কি কেনে ধৰণে ভাৰতবৰ্ষখন গঠন কৰা হৈছে কেনে ধৰণৰ অৱস্থাৰে ভাৰতবৰ্ষখন গঠন কৰা হৈছে ভৌগোলিক অৱস্থাটো তাৰ মানে কেনেকুৱা ভৌগোলিক অৱস্থানৰ ভিত্তিত ভাৰতবৰ্ষ কেনে ধৰণে গঠন কৰা হৈছে আৰু তাৰ ওপৰত ভিত্তি কৰি ভাৰতবৰ্ষক মূলতঃ 4টা প্ৰাকৃতিক বিভাগত ভাগ কৰা হৈছে সেই প্ৰাকৃতিক বিভাগ কেইটা কি উত্তৰৰ হিমালয়ৰ পাৰ্বত্য অঞ্চল উত্তৰৰ সমভূমি অঞ্চল দাক্ষিণাত্যৰ মালভূমি অঞ্চল আৰু উপকূল অঞ্চল কি ক'লো উত্তৰৰ হিমালয়ৰ পাৰ্বত্য অঞ্চল উত্তৰৰ সমভূমি অঞ্চল দাক্ষিণাত্যৰ মালভূমি অঞ্চল আৰু উপকূল অঞ্চল এতিয়া আমি তাৰ পাছত প্ৰত্যেকটো প্ৰাকৃতিক বিভাগৰ বিষয়ে এটা এটাকৈ পঢ়ি যাব লাগিব আজি আমি এইকেইটা বিষয়বস্তু পঢ়িলোঁ এইকেইটা সকলোৱে এবাৰ নিজে পঢ়িবা আৰু মাজৰ প্ৰশ্ন উত্তৰখিনি মই বাছি দিছোঁ সেইখিনিৰ উত্তৰসমূহ নিজে লিখিবলৈ চেষ্টা কৰিবা আৰু কেইটামান উত্তৰ মই লিখি দিছোঁ সকলোৱে বহিত লিখিবা ধন্যবাদ